আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মই মধুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু সাপোৰ্ট দি যাব আজি একেবাৰে ছোৱালী পঢ়া টেবুলত বহি পেলাই এয়া চাওকচোন এয়া ছোৱালী পঢ়া টেবুলত বহি পেলাই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ কিন্তু পঢ়িবলৈ নহয় দেই কি কাৰণে গম পাব বাৰু আগতে ভিডিঅ'টো মাজলৈ আগবাঢ়ো বলকচোন আৰু গম পাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব বাৰু পূজাৰ বতৰ চলি আছে নহয়নে আৰু পূজা বুলি সকলোৰে পাৰ্লাৰত যাবলৈ মন যায় ধুনীয়া হ'ব মন যায় দিয়কচোন সকলোৰে কিন্তু সকলোৱে পাৰ্লাৰত যাব নোৱাৰে হয়তো কিছুমানৰ ঘৰুৱা অসুবিধা থাকে যিকোনো কিছুমানৰ কিবা বেলেগ সমস্যা থাকে যিকোনো সমস্যাৰ কাৰণে নোৱাৰিব পাৰে সকলোৱে যাব কিন্তু সেইকাৰণে আজি মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা ফেচিয়েল লৈ আহিছোঁ যিটো নেকি আপোনালোকে ঘৰুৱা বস্তুৰে পাৰ্লাৰৰ নিচিনাকৈ ধুনীয়া হ'ব পাৰিব মানে পাৰ্লাৰৰ নিচিনাকৈ স্কিনখনৰ গ্লো আনিব পাৰিব ঘৰুৱা বস্তুৱে গোটেইকেইটা ঘৰুৱা বস্তুৰে আপোনালোকে ধুনীয়া হ'ব পাৰিব তেতিয়াহ'লে বলকচোন ভিডিঅ'টো আৰু এয়া মই প্ৰথমে লৈ লৈছোঁ কেঁচা গাখীৰ আৰু ইয়াত মই এতিয়া দি ল'ম অলপমান মৌ দি লৈছোঁ আৰু ফেচিয়েলৰ প্ৰথম কামটোৱে হৈছে ক্লিনজিং আৰু এতিয়া মই এটুকুৰা টিচুৰে মুখখন ভালদৰে ক্লিন কৰি ল'ম এয়া এটুকুৰা টিচুৰে মই ভালদৰে মুখখন ক্লিন কৰি ল'ম কেঁচা গাখীৰ আৰু মৌ আমাৰ স্কিনখন বহুত বেছি ক্লিন কৰে আৰু কেঁচা গাখীৰটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি উপকাৰী আৰু এতিয়া দ্বিতীয় ষ্টেপটো হৈছে এয়া মই আইচ বনাই থৈছিলোঁ এয়া এতিয়া এনেকৈ এখন কাপোৰেৰে আইচ লগালে সদায় এনেকৈ এখন কাপোৰেৰে মেৰিয়াই এনেকৈ লগাব লাগে এতিয়া মই এনেকৈ লগাই যাম আইচ আপোনালোকে ইচ্ছা কৰিলে কেতিয়াবা যেতিয়া বহুত বেছি গৰম দিয়ে বহুত গৰমৰ পৰা আহিলে তেতিয়াও এনেদৰে লগাব পাৰে এনেদৰে লগাব পাৰে এয়া চাওকচোন আপোনালোকে ইচ্ছা কৰিলে আলুৰ ৰস উলিয়াই এনেদৰে আইচ বনাই থ'ব পাৰে বা তিয়হৰ ৰস উলিয়াইও এনেদৰে আইচ বনাই থ'ব পাৰে যিকোনো বস্তুৰে এনেদৰে আইচ বনাই থ'ব পাৰে গৰমৰ দিনত থৈ পেলাই এনেদৰে স্কিনত লগাব পাৰে আৰু এতিয়া মুখখন ভালদৰে শুকাই গৈছে এতিয়া মই এখন কাপোৰেৰে এনেদৰে মুচি দিছোঁ 3 নম্বৰ ষ্টেপটো হৈছে স্ক্ৰাব কৰিবৰ কাৰণে মই লৈছোঁ এয়া 1 চামুচ চাউলৰ গুড়ি 1 চামুচ এইখিনি হ'লে হৈ যাব স্ক্ৰাব কৰিবৰ কাৰণে 1 চামুচ চাউলৰ গুড়ি লৈ লৈছোঁ আৰু অলপমান লৈ লৈছোঁ মৌ এয়া এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম এতিয়া এইখিনি মই হাতেৰে ভালদৰে মুখখনত মাছাজ কৰিম এইখিনি বেছি গোটা হোৱা যেন লাগিলে সেইকাৰণে ইয়াত মই এচিকুটমান গাখীৰ দি দিছোঁ কেঁচা গাখীৰ আৰু এতিয়া এইখিনি মই ভালদৰে হাতেৰে সাৰ্কুলাৰ মোচনত মাছাজ কৰি যাম
আৰু এইবিলাকত যে কিছুমানৰ ক'লা ক'লা দাগবিলাক থাকে সেইবিলাকতো ভালদৰে এনেতে মাছাজ কৰি দিব, সেইবিলাক নোহোৱা হ'ব। চকুৰ গুৰিবিলাক ক'লা পৰিলে সেইবিলাকতো এনেদৰে লগাব। এনেদৰে কিছু মই মাছাজ কৰাৰ পিছত এতিয়া মই মুখখন ভালদৰে নৰ্মেল পানীৰে ধুই পেলাম আৰু মুখখন ধুই আহি আপোনালোকক লগ পাই আছোঁ। আৰু এয়া মই মুখখন ধুই ভালদৰে আহি গ'লোঁ। চাওকচোন স্ক্ৰাবটো কৰাৰ পাছত মুখখন কিমান চফ্ট লাগিছে। মোৰ যেন লাৰিয়ে বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কেনেকুৱা হৈছে। এতিয়া লগাম ফেচ পেকটোৰ কাৰণে মই লৈ লৈছোঁ বেচন। এয়া মই 1 চামুচ বেচন লৈ লৈছোঁ। আৰু এইখিনি মই এচিকুটমান হালধি আনিছিলোঁ, হালধি পাউডাৰ। হালধিখিনি কিন্তু মই কস্তুৰী হালধি ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও বেলেগ হালধি ব্যৱহাৰ কৰিব। কস্তুৰী হালধি ব্যৱহাৰ নকৰিলেও বেলেগ হালধি হ'লেও ব্যৱহাৰ কৰিব। মুঠতে চব্জি খাবলৈ অনা হালধি ব্যৱহাৰ নকৰিব। আৰু এতিয়া ইয়াত মই দি দিম অলপমান কেঁচা গাখীৰ। আৰু এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। ফেচ পেক এটা তৈয়াৰ কৰিবৰ কাৰণে যিমানখিনি লাগে মানে গোটা সিমানখিনি কৰি ৰাখিব, বহুত বেছি পনীয়া নকৰিব। মোৰখিনি অলপ পনীয়া হৈয়ে গ'ল, সেইকাৰণে মই ইয়াত আৰু অলপমান বেচন দি দিছোঁ। মোৰ ফেচ পেকটো ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই ভালদৰে মুখত আপোনালোকে ব্ৰাছেৰে লগালে, ইচ্ছা কৰিলে ব্ৰাছেৰেও লগাব পাৰে, কিন্তু মই হাতেৰে লগাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ব্ৰাছো ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া এইখিনি মই ভালদৰে শুকাবলৈ দিম। আৰু ফেচ পেকটো শুকাই মানে আমি ফেচ পেকটো শুকোৱাৰ পিছত মুখখন ভালদৰে ধুই পেলাই আমি ষ্টিম লগাম। আৰু এতিয়া আমি ষ্টিমটো ৰেডি কৰিব লওঁ। আৰু এয়া ষ্টিম ল'বৰ কাৰণে মই এটা চচপেনত অলপ পানী দি দিছোঁ। পানীখিনি গৰম হ'বলৈ দিছোঁ আৰু এইখিনি পানীখিনিত মই দি দিম মই কেইটামান নিমপাত ছিঙি ৰাখিছিলোঁ, এইকেইটা মই ইয়াত দি দিম। নিমপাতকেইটা ইয়াত দি দিছোঁ। নিমপাতকেইটা দি পেলাই এইখিনি মই ভালদৰে উতলিবলৈ দিছোঁ। এইখিনি ভালদৰে উতলোৱাৰ পিছত মই ঢাকনি এখন লগাই দিছোঁ, দি পেলাই এইখিনি ভালদৰে উতলি থাকিবলৈ দিছোঁ। আৰু এয়া মোৰ পানীখিনি ভালদৰে উতলি আহিছে। মই মুখখন ভালদৰে ধুই পেলালোঁ। ফেচ পেকটো ভালদৰে শুকাইছিলে, সেইকাৰণে মই মুখখন ধুই দিলোঁ। আৰু এতিয়া মই ল'ম ষ্টিমটো। আৰু এনেদৰে এখন কাপোৰেৰে এনেকৈ মই ষ্টিমটো লৈ হৈ গ'ল। এনেদৰে ইয়াৰ নিমপাত আৰু পানী উতলাই ইয়াৰ ভাপটো ল'লে বহুত বেছি ভাল হয় স্কিনৰ কাৰণে। আৰু কিছুমান পিম্পলছ উঠিলে পিম্পলছবিলাকো নোহোৱা হয়। আৰু দেখিলে আপোনালোকে আজি ফেচিয়েলটো সম্পূৰ্ণ ঘৰুৱা বস্তুৰে কৰা হৈছে। অলপো মানে বেলেগ বাহিৰা বস্তু একো ব্যৱহাৰ কৰা নাই, মই সম্পূৰ্ণ ঘৰুৱাভাৱে কৰিছোঁ। আৰু এতিয়া মুখখন কিছু সময়ৰ কাৰণে এনেদৰে থাকিব দিম। আৰু তাৰ পাছত মই নৰ্মেল পানীৰে ধুই পেলাম।
আজিলৈ আহোঁ তেতিয়াহ'লে ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই আজিলৈ আহোঁ তেতিয়াহ'লে